কি হলে মাইক জীয়েকৰ কিহৰ গল্প ইমান ৰাতিলৈ 12টা বাজিল কেতিয়া টোপনি যাবি তহঁতে টোপনি নযোৱা কি হৈছে আপোনাৰ কি হৈছে যাওক আপুনি ইয়াৰ পৰা যাওক যাওক বুলি কৈছো যাওক ইয়াৰ পৰা ধনে কালিও ভাত নোখোৱাকে হৈছে আজিও যদি ভাত নোখোৱাকে শুৱে বাচিব নেকি কি 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 ক'ব আহিছে খাব যা খিলাম যা আপুনিতো নোখোৱাই নহয় আপুনি যাওক আপোনাক যাব কৈছো নহয় তহঁতৰ মাইক জীয়েকৰ কাৰণে মোৰ টেনচনত পৰি গৈছে তহঁতৰ কি এইবোৰ ইফালে মোক জোৱাই ফোন কৰি কৰি টেনচন দি আছে তই ঘৰত নোযোৱা আৰু মাইক তই বুজি পাব নালাগে ছোৱালীজনীক বুজাই বেলাই ঘৰত থৈ আহিব লাগে নাপাম মোৰ জানো মোৰ বেটি কিহৰ ইহঁতৰ কি এইবোৰ মই এইবোৰ ভাল নাপাওঁ আৰু তই কালি কাপোৰ কানি পেকিং কৰি আজিয়ে থৈ দে মই তোক কালি ৰাতিপুৱা শহুৱেকৰ ঘৰত থৈ আহিম তাৰপিছত কি হয় মই দেখিম এই বুঢ়া বয়সত মই এইবোৰ আৰু সহ্য কৰিব নোৱাৰো আৰু তই জীয়ৰীক লাই নিদিবি বুলি কৈছো নহলে তোকো মই ঘৰৰ পৰা উলিয়াই দিম তাৰপিছত কি হয় হ'ব মই এতিয়া আৰু এইবোৰ একো নুশুনো মই শুব যাওঁ আৰু ধনক ভাত খুৱাই কেনে শুব দিয়া তাইও বহুত টেনচনত পৰি আছে জীয়েকৰ কাৰণে মই এতিয়া শুব যাওঁ মই নাযাওঁ বুলিছো নহয় মই নাযাওঁ কি কিয় নাযাবি সিহঁতে মোক জ্বলাই ৰাতিপুৱা 5টাতে উঠিব কয় কিয় উঠিম শাহু জ্বলাই কি কথাই শাহু জ্বলাই শাহু নজ্বলাই তই শাহুক জ্বলোৱা আমি কেনেকে ইয়াতে কৰি খাই আছো তইও খাব পাৰিব লাগিব আজি তুমি কৈ আছা তোমাৰ শাহু জ্বলাই বুলি কালি মোৰ ল'ৰা বিয়া পাতিলে মোকো ক'ব মই জ্বলা বুলি কিন্তু মইতো নজ্বলাও মেইন তহঁতৰ ছোৱালীবোৰৰ কাৰণে শাহুবোৰ অনাথ আশ্ৰমত থাকিব লগা হৈছে আজি যদি তুমি এনেকুৱা কৰা কালি মোক কৰিব মোৰ ল'ৰাই তো মই এইবোৰত লাই দিয়াত নাই তুমি কালি পুৱাই গুচি যাবি শাহুৱেকৰ ঘৰত শাহুৱে কাম কৰিব ক'বই ৰাতিপুৱা উঠিব ক'বই কৰিবই লাগিব বিয়া হৈছে কিয় ময়ো এইখন ঘৰত আহি কৰিছিলো নাযাওঁ মই নাযাওঁ কৈ দিছো নহয় মই নাযাওঁ মোৰ আৰু এইগিলা সহ্য নহয় মোৰ ভাল নালাগে মোৰ একদম প্ৰেছাৰ হৈ যাব মই মৰি যাম ইহঁতে শান্তি পাব ইহঁতে গোটেইকেইটা শান্তি পাব মই মৰি গ'লে ইফালে বাপেকটোক এটা কথা মই শুনাব নোৱাৰো মোৰ মতে নচলে যাৰ কাৰণে ল'ৰাটো বেয়া হৈছে এতিয়া ছোৱালীজনীও ঘূৰি আহি ঘৰত বহি আছে ল'ৰাটো না কাম কৰে না কিবা কৰে 12টাত উঠিব টোপনিৰ পৰা গোটেই ৰাতি মোবাইল পিটিকি আৰু ইফালে ছোৱালীজনী আহি ঘৰত বহি আছে বিয়া দিছিলো হাজবেণ্ডৰ ঘৰত ভালকে খাব নোৱাৰা কিয় মই কেনেকে আছো তহঁতৰ ফেমিলিটো কিমান বেয়া আছিল তথাপিও মই ইয়াতে খাটি খাইছো তই কিয় নোৱাৰিবি ৰে এটা ছোৱালী যোৱা কালি শ্বশুৰ বাৰীত যাবি নহলে তোৰ কথা বেয়া পাক মাৰি থৈ আহি তো হে গাইজ কেনেকুৱা পালে ভিডিঅ'টো চাই প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব মই কাৰো ওপৰত বনা নাই জাষ্ট এনেই অলপমান হাঁহিবলৈ বনালোঁ আই হোপ আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব তো বাই বাই